আজিৰ ভিডিঅ'টোত মই ব্যঞ্জন বৰ্ণৰ বিষয়ে আলোচনা কৰিম। আগৰ ভিডিঅ'টোত স্বৰ বৰ্ণৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি ব্যঞ্জন বৰ্ণত থকা উষ্ম বৰ্ণ আৰু বাকী বৰ্ণবিলাকৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে জানি লওঁ ব্যঞ্জন বৰ্ণ কি। যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে প্ৰয়োজন অনুসৰি বাকযন্ত্ৰৰ বিভিন্ন অংগৰ জৰিয়তে বাহিৰলৈ ওলাই অহা বায়ুক সম্পূৰ্ণ অথবা আংশিকভাৱে ৰোধ কৰা হয়, তাকে ব্যঞ্জন বৰ্ণ বোলা হয়। আমি যেতিয়া ধ্বনি এটা উচ্চাৰণ কৰোঁ, আমি ধ্বনি কিহেৰে উচ্চাৰণ কৰোঁ? বাকযন্ত্ৰ মানে আমাৰ মুখখন। বাক মানে আমি কথা কোৱা বুজাওঁ, কথা কোৱা যন্ত্ৰ আমাৰ মুখখন। গতিকে আমাৰ বাকযন্ত্ৰৰে যেতিয়া আমি যিকোনো এটা ধ্বনি উচ্চাৰণ কৰোঁ, তেতিয়া আমাৰ মুখেৰে বাহিৰলৈ ওলাই অহা শব্দ এটা উচ্চাৰণ কৰোঁতে বায়ুক সম্পূৰ্ণ বা আংশিকভাৱে ৰোধ কৰা হয়। এতিয়া ব্যঞ্জন বৰ্ণ আমি কেইটা পাওঁ? মুঠ ব্যঞ্জন বৰ্ণ পাওঁ 33টা। এতিয়া ভাবিব চাগে 33টা কিয় কৈ আছে? 33টা নহয় যে, লিখিতভাৱে আমি লিখোঁ 41টা। এতিয়া ব্যঞ্জন বৰ্ণ একেইটা। 33টা কিয় হৈছে তাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আমি ক বৰ্গটো চাওঁ। ক, খ, গ, ঘ, ঙ। প্ৰথম চ, দ্বিতীয় চ, বৰ্গাত জ, ঞ। মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ণ। দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন। প, ফ, ব, ভ, ম। অন্তস্থ জ, ৰ, ল, ৱ, প। তালব্য হ, মূৰ্ধন্য ষ, দন্ত্য হ, হ। ক্ষ, দৈবেন্দ্ৰ, অন্তস্থ য়। খণ্ডত্ব, অনুস্বার, বিসৰ্গ, চন্দ্ৰবিন্দু। আমি এইকেইটা কিমান পালোঁ? মুঠ 41টা পালোঁ। কিন্তু আমি 33টা বুলি এইকাৰণে কৈছোঁ, কিছুমান ইয়াত শব্দ আছে যিবিলাক ইয়াৰে দুটা লগ হৈ উচ্চাৰণটো এক হৈছে। যেনেকুৱা আমি এটা দেখুৱাওঁ, ক্ষটো কেনেকৈ হৈছে? ক আৰু মূৰ্ধন্য খ যোগ হৈ ক্ষ উচ্চাৰণ হৈছে। সেইদৰে এইকেইটা দৈবেন্দ্ৰ ধ আৰু ধৈবেন্দ্ৰ ৰ, এইকেইটা আৰু খণ্ডত্ব আদিবোৰ কি হৈছে? মূৰ্ধন্য দ আৰু মূৰ্ধন্য ধ আৰু দন্ত্য তৰ পৃথক ৰূপ। একে হয়নে নাই? ইয়াতো মূৰ্ধন্য দ, ইয়াত দৈবেন্দ্ৰ দ, এনেকুৱা। আৰু এইটো খণ্ডত্বটো আমি কি ত ব্যৱহাৰ কৰি নকৰোঁ। গতিকে এইকেইটা হ'ল ইয়াৰে পৃথক ৰূপ। গতিকে এইকেইটাৰ পৰা যিকেইটা আমি ইয়াত পাইছোঁ, এইকেইটাৰ পৰা এইকেইটা কমি গ'ল। গতিকে এইকেইটা যদি বাদ দিওঁ, তেনেহ'লে আমি কিমান পাওঁ? 33টা পাওঁ। যদি ক্ষটো বাদ দিওঁ আৰু এইটো বাদ দিওঁ, এইকেইটা বাদ দিলে আমি কি পাওঁ? 33টা পাওঁ। সেইকাৰণে 33টা বুলি কোৱা হৈছিল ওপৰত। কিন্তু আমি লিখিতভাৱে কিমান লিখোঁ? 41 হ'ল। এতিয়া আমি চন্দ্ৰবিন্দুৰ বিষয়ে আলোচনা কৰোঁ। চন্দ্ৰবিন্দুত ঙ, ঞ, মূৰ্ধন্য ণ, দন্ত্য ন আৰু ম এইবিলাক হ'ল চন্দ্ৰবিন্দু। কি হয়? এইবিলাকৰ অনুনাসিক ৰূপ। অনুনাসিক মানে যিবিলাক আমি নাকেৰে উচ্চাৰণ কৰোঁ। ঙটো কওঁতে কেনেকৈ উচ্চাৰণ কৰোঁ? আমি নাকেৰে। গতিকে চন্দ্ৰবিন্দুটো হ'ল এইকেইটাৰ অনুনাসিক ৰূপ। তাৰপিছত অনুস্বাৰ আৰু বিসৰ্গ, এইটো হ'ল অনুস্বাৰ। আমি ইয়াত পাইছোঁ অনুস্বাৰ আৰু বিসৰ্গ। অনুস্বাৰ আৰু বিসৰ্গ কি হয়? স্বৰ বা ব্যঞ্জন বৰ্ণৰ লগত ইয়াৰ কোনো যোগ নাই। আমি যেনেকৈ ক্ষটো কৰোঁতে এইটো আৰু এইটো যোগ হৈছে, তেনেকৈ ইয়াৰ কোনো কাৰ লগত যোগ নাই। কিন্তু স্বতন্ত্ৰ স্থান নাই যে এক্সট্ৰাকৈ বহিব ক'ৰবাত, তেনেকুৱা স্থান নাই। কিন্তু ব্যৱহাৰ কৰা হয়। ব্যৱহাৰ কৰোঁ নে নাই আমি? সেয়ে ইহঁতক অযোগ বা বৰ্ণ বোলে। হ'ল। এতিয়া আমি
স্পৰ্শ বৰ্ণৰ বিষয়ে আলোচনা কৰোঁ। স্পৰ্শ বৰ্ণ কি? কৰ পৰা মলৈ এই 25টা বৰ্ণ উচ্চাৰণ কৰোঁতে জিভাই মুখৰ একোটা অংশ স্পৰ্শ কৰে। কৰ পৰা মলৈ হ'লে কিমান থাকিব? 25টা। এই 25টা কৰ পৰা মলৈ কেইটা কৰোঁতে মানে উচ্চাৰণ কৰোঁতে আমাৰ বাকযন্ত্ৰই মুখেৰে উচ্চাৰণ কৰোঁতে কি হয়? মুখৰ কিছুমান অংশ স্পৰ্শ হয়। যেনেকৈ অ ক'বলৈ লাগিলে আমি কাকো মুখৰ আন অংশত স্পৰ্শ নকৰাকৈ ক'ব পাৰোঁ, অ বুলি, আ বুলি। কিন্তু কটো কওঁতে, খটো কওঁতে, ফটো কওঁতে কেনেকুৱা? মুখখন স্পৰ্শ হয় নে নহয়? মুখৰ বেলেগ অংশত স্পৰ্শ হয়। গতিকে এইকেইটাক কৰ পৰা মলৈ এইকেইটাক কি বুলি কোৱা হ'ব? স্পৰ্শ বৰ্ণ। এইটো হ'ল। এতিয়া স্পৰ্শ বৰ্ণৰ 5টা বৰ্ণ লগ লাগি একোটা বৰ্গ হয়। যেনে কৰ পৰা মলৈ স্পৰ্শ বৰ্ণ আমি বুজি পালোঁ। এতিয়া কৰ পৰা ঙলৈ ক, খ, গ, ঘ, ঙ এইখিনিলৈকে 5টা হয়নে নাই? এই 5টাক কি ক'ব? এটা বৰ্গ বুলি কোৱা হ'ব। কত থকাখিনিক ক বৰ্গ, চত থকাখিনিক চ বৰ্গ, তত থকাখিনিক মূৰ্ধন্যত তত থকাখিনিক মূৰ্ধন্য ত বৰ্গ, দন্তীয় তত থকাখিনিক দন্তীয় ত বৰ্গ, প থকাখিনিক প বৰ্গ হ'ল। এতিয়া আমি উষ্ম বৰ্ণ পাম। উষ্ম বৰ্ণ কোনবিলাক? আমাৰ কিছুমান পৰীক্ষাত আজিকালি অহা দেখা যায় উষ্ম বৰ্ণ কোনবিলাক। গতিকে উষ্ম বৰ্ণ হ'ল যিবিলাক বৰ্ণ উচ্চাৰণ কৰোঁতে মুখৰ বায়ু জোৰেৰে ওলাই উষ্ম বা তপত হয়, সেইবোৰ বৰ্ণ উষ্ম বৰ্ণ বোলে। যেনে তালব্য হ। তালব্য হটো কোৱাতে কেনেকৈ উচ্চাৰণ হৈছে? তালব্য হ অকণমান জোৰ দি কোৱা হৈছে। মূৰ্ধন্য হ আৰু দন্তীয় হ এইটো কওঁতে জোৰ দি ক'ব লাগে। হটো কওঁতে অকণমান উচ্চাৰণটো জোৰ দি ক'ব লাগে। সেইকাৰণে এইকেইটা কি হ'ব? উষ্ম বৰ্ণ। তালব্য হ, মূৰ্ধন্য হ, দন্তীয় হ। তাৰপিছত অন্ত্যস্ত বৰ্ণ। আমি অন্ত্যস্ত বৰ্ণ বুলি কোনবিলাকক কওঁ? যিবিলাক বৰ্ণ স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মধ্যৱৰ্তী বা মাজৰ স্থানত থাকে। আমি উষ্ম বৰ্ণ আৰু স্পৰ্শ বৰ্ণ কোনবিলাক পালোঁ? স্পৰ্শ বৰ্ণ আমি 25টা পালোঁ নে নাই? এটা কৰ পৰা মলৈ স্পৰ্শ বৰ্ণ আৰু অন্ত্যস্ত বৰ্ণ পালোঁ, উষ্ম বৰ্ণ পালোঁ এইকেইটা। গতিকে তাৰ মাজত কি থাকে? এইকেইটা বৰ্গৰ পাছত আমি পাওঁ এইটো পাওঁ অন্ত্যস্ত ৰ, ল, ৱ, প এইখিনি পাওঁ। এইকেইটা পাওঁ। তাৰপিছত এইটো পাওঁ। গতিকে এইকেইটা আৰু এইকেইটাৰ মাজত যিটো লাইন আছে এইখিনি ক'ব অন্ত্যস্ত বৰ্ণ। স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত থকাখিনিক অন্ত্যস্ত বৰ্ণ বুলি কোৱা হয়। তাৰপিছত অল্পপ্ৰাণ বৰ্ণ। এতিয়া অল্পপ্ৰাণ বৰ্ণ কোনবিলাক? প্ৰতিটো বৰ্গৰ আমি যে স্পৰ্শ বৰ্ণৰ 25টা পাইছোঁ। স্পৰ্শ বৰ্ণৰ প্ৰতিটো বৰ্গৰ একোটা বৰ্গ পাইছোঁ আমি। প্ৰতিটো বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণ কোমলভাৱে ইহঁতক অল্পপ্ৰাণ বৰ্ণ বোলা হয়। এতিয়া প্ৰতিটো বৰ্গৰ কি? প্ৰথম, তৃতীয় আৰু পঞ্চম। প্ৰথম বৰ্গটো প্ৰথম, তৃতীয় আৰু পঞ্চম। ক, গ, ঙ এই তিনিটা কি হ'ব? অল্পপ্ৰাণ বৰ্ণ, যিকেইটা কোমলভাৱে আমি উচ্চাৰণ কৰিব পাৰোঁ। যেনে ক, গ আৰু ঙ কোমলভাৱে আমি উচ্চাৰণ কৰিব পাৰোঁ। ঠিক তেনেদৰে বাকীকেইটা বৰ্গৰ একেই হ'ব। এইটো হ'ব প্ৰথম, তৃতীয়, পঞ্চম, প্ৰথম, তৃতীয়, পঞ্চম, প্ৰথম, তৃতীয়, পঞ্চম, প্ৰথম, তৃতীয়, পঞ্চম হ'ল। এতিয়া আমি মহাপ্ৰাণ বৰ্ণ পাম। মহাপ্ৰাণ বৰ্ণ হ'ল প্ৰতিটো বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণৰ উচ্চাৰণ কঠিন বাবে মহাপ্ৰাণ বৰ্ণ বোলা হয়। দ্বিতীয় আৰু কি ক'লোঁ? চতুৰ্থ যিখিনি বাকী ৰ'ল অল্পপ্ৰাণ বৰ্ণৰ পৰা যিখিনি বাকী ৰ'ল সেইখিনি হ'ব মহাপ্ৰাণ বৰ্ণ। দ্বিতীয় আৰু চতুৰ্থটো খ আৰু ঘ এইটো অকণমান কঠিন, সেইকাৰণে তাক কি কোৱা হ'ব? মহাপ্ৰাণ বৰ্ণ। তাৰপিছত আমি পাম অঘোষ বৰ্ণ। অঘোষ বৰ্ণ হ'ল প্ৰতিটো বৰ্গৰ প্ৰথম আৰু
দ্বিতীয় বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপি নুঠে। প্ৰথম আৰু দ্বিতীয় ক খ এই দুটা উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপি নুঠে। আমি ভালদৰে ক'ব পাৰোঁ আৰামত ক খ বুলি। আৰু প্ৰতিটো বৰ্গৰ প্ৰথম আৰু দ্বিতীয়টো সদায় কি বুলি কোৱা হয়? অঘোষ বৰ্ণ বা সাজ বৰ্ণ। এইখিনিৰ পৰা এইখিনি প্ৰথম দ্বিতীয় প্ৰথম দ্বিতীয় প্ৰথম দ্বিতীয় প্ৰথম দ্বিতীয় প্ৰথম দ্বিতীয় এই দুটা লাইনক কি বুলি কোৱা হ'ব? বৰ্গৰ প্ৰথম দুটাক সাজ বৰ্ণ বা অঘোষ বৰ্ণ। তাৰপিছত খ খ বৰ্ণ বা নাদ বৰ্ণ। খ খ বৰ্ণ বা নাদ বৰ্ণ হ'ল প্ৰতিটো বৰ্গৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপি উঠে। যিকেইটা অঘোষ বৰ্ণ বাদ দি যিকেইটা ৰল ইফালে তৃতীয় চতুৰ্থ পঞ্চম এইকেইটা হ'ব নাদ বৰ্ণ বা খ খ বৰ্ণ। এইকেইটা ক'লে আমাৰ স্বৰতন্ত্ৰী কঁপি উঠে। যেনে বৰ্গাত জ, ঞ, দন্ত্যত দ এইকেইটা হ'ব নাদ বৰ্ণ। তাৰোপৰি আমি এটা সৰুকৈ আলোচনা কৰোঁ মাত্ৰাৰ বিষয়ে। আমি ইয়াৰে ক খৰ আমি কি পাওঁ? কিছুমান তিনিটা আমি মাত্ৰা অনুসৰি তিনিটা ভাগ পাওঁ। ক'ত কি আছে? সম্পূৰ্ণ মাত্ৰা আছেনে নাই? এইটো ক'ব সম্পূৰ্ণ মাত্ৰা। খ আৰু ঘত কি আছে? অৰ্ধ মাত্ৰা আধা আছে, এইখিনিত আছে, এইখিনিত আছে। তেনেহ'লে এইটো কি বুলি কোৱা হ'ব? যিকেইটাৰ আধা আধা থাকে মাত্ৰা এইকেইটা অৰ্ধ মাত্ৰা বুলি কোৱা হয়। আৰু কক বৰ্গাত জ এইকেইটাক যাৰ যাৰ সম্পূৰ্ণ মাত্ৰা আছে এইকেইটাক সম্পূৰ্ণ মাত্ৰা থকা বুলি কোৱা হয়। যাৰ যাৰ অৰ্ধ মাত্ৰা আছে তাক অৰ্ধ মাত্ৰা। আৰু কিছুমান মাত্ৰাহীন আছে যিবিলাক খণ্ডত্ব অনুসাৰ বিসৰ্গ চন্দ্ৰবিন্দু আদিবোৰ। তাৰপিছত এটা মাত্ৰাহীন বৰ্ণ হ'ল। পাছৰ ভিডিঅ'টোত আমি বৰ্ণৰ আন এটা অধ্যায় আলোচনা কৰিম।